আজি যি আমি 1 জুলাইত এটা প্ৰেছ মিট আকাৰে ঘোষণা কৰিছিলোঁ বিভিন্ন কাৰ্যসূচীৰ মানাছত যি ধ্বংসযজ্ঞ চলি আছে তাৰ প্ৰতিবাদত 1 তাৰিখ 9 তাৰিখ 14 তাৰিখ 20 তাৰিখ 26 তাৰিখ আৰু অহা 29 তাৰিখ গ্লোবেল টাইগাৰ ডে। আমি আজি BTC চৰকাৰৰ আশ্বাস আৰু আমাৰ মাননীয় গভৰ্ণৰক সন্মান জনাই ৰেছপেক্ট জনাই আমি যি কাৰ্যসূচী হাতত লৈছিলোঁ আগন্তুক 29 তাৰিখে এটা আন্দোলন কৰিম বুলি, সেই আন্দোলন আমি সাময়িকভাৱে অহাকালিৰ বাবে স্থগিত ঘোষণা কৰিলোঁ আনুষ্ঠানিকভাৱে। আৰু কোনোবাই যদি আমাক বদনাম কৰাৰ বাবে কিবা এনেকুৱা ধৰণৰ কাম কাজ কৰে তেনেহ'লে আমি দায়ী নহয়, যিসকল ব্যক্তি জড়িত তেখেতসকলে দায়ী হ'ব। 1 তাৰিখত আমাৰ ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰা হৈছিলে আৰু তাৰ মাজতে আমাৰ 26 তাৰিখে 26 জুলাই তাৰিখে আমাৰ বাইক ৰেলী এটা আমাৰ ইয়াতে আমি ঘোষণা কৰিছিলোঁ আৰু বাইক ৰেলীও ওলোৱা হৈছিলে। আৰু সেই বাইক ৰেলীতে আমাৰ এটা কাৰ্যসূচী ঘোষণা কৰা হৈছিলে, যিহেতু অলৰেডি জুলাই 1 তাৰিখতে আমি ঘোষণা কৰিছিলোঁ যে 29 তাৰিখ গ্লোবেল টাইগাৰ ডে আৰু সিদিনাখন আমাৰ এটা প্ৰতিবাদ কাৰ্যসূচী হ'ব। গতিকে আমাৰ তাতে এটা ঘোষণা কৰা হৈছিলে যে আমাৰ ৰাজ্যপাল ডাঙৰীয়া আহিব, তো তাতে প্ৰতিবাদ মুখৰ হ'ব বুলি এটা কোৱা হৈছিলে। কিন্তু সামূহিকভাৱে আমি এইটো বস্তুটো স্থগিত ৰাখিছোঁ, যিহেতু আমাৰ মাজত এটা BTC চৰকাৰ তথা জিলা প্ৰশাসনৰ জৰিয়তে আমি এটা মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমাৰ দাবীক লৈ, আৰু এইটো হিচাপে এটা ভাল এটা বাৰ্তা আমাৰ মাজত আহিছে। গতিকে এইটো হিচাপে আমি অহা কাইলৈ আমাৰ যিটো ধাৰাবাহিক কাৰ্যসূচী আছিলে এইটো সামূহিকভাৱে স্থগিত ৰখা হৈছে। আৰু আমাৰ পৰিৱৰ্ত আন্দোলন কাৰ্যসূচী আমাৰ এক্সিকিউটিভ মাজত বহাৰ পিছতে, আমাৰ গ্ৰেটাৰ মানাছ এক্সিকিউটিভ বহাৰ পিছতে আমাৰ আগন্তুক কাৰ্যসূচীটো ঘোষণা কৰা হোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে অহা কাইলৈ যিকোনো ধৰণৰ আমাৰ প্ৰতিবাদৰ কাৰ্যসূচী লোৱা নহ'ব। আৰু কোনোবা এনেকুৱা বদনাম কৰাৰ কাৰণে কোনোবা এটা দল সংগঠন বা বিভিন্ন ব্যক্তি যদি এনেকুৱা কৰে তেতিয়াহ'লে খুদ নিজে দায়ী হ'ব। তাৰ মাজত আমাৰ গ্ৰেটাৰ মানাছ তথা আমাৰ কোনো এটা দল সংগঠন আমি কোনো জড়িত নহয়। আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি অৱগত কৰিছোঁ। এইটো স্মাৰকপত্ৰৰ জৰিয়তে আমি BTC প্ৰশাসনকো আমি দিছিলোঁ, আৰু যাৰ জৰিয়তে BTCৰ মুখ্য কাৰ্যবাহী সদস্যই মুখ্যমন্ত্ৰীলৈকে এটা বাৰ্তা প্ৰেৰণ কৰিছিলে যে আমাৰ ইয়াতে বৈভৱ সিং মাথুৰ ডাঙৰীয়াক ইয়াৰ পৰা তাৎক্ষণিকভাৱে ইয়াৰ পৰা বদলীকৰণ কৰিব লাগে। গতিকে এইটোৰ এটা ফল বুলি আমি ভাবোঁ। আৰু গতিকে আমাৰ ইয়াতে স্পষ্টকৈ আছে, আমাৰ ফটো সহকাৰে আমি জিলা উপায়ুক্তক দিছোঁ, মুখ্যমন্ত্ৰীলৈকে প্ৰেৰণ কৰিছে। গতিকে এইটো এটা ভাল ব্যৱস্থা ল'ব বুলি আমাৰ আশাবাদী। গতিকে অহা কাইলৈ কাৰ্যসূচীৰ কাৰণে আমি যিহেতু মহামহিম ৰাজ্যপাল ডাঙৰীয়া আমাৰ মাজত আহিব, ভাল এটা বাৰ্তা লৈ আহক আৰু বাঘৰ সংৰক্ষণৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'বলগীয়া সেই ব্যৱস্থাটো লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। মানাসৰ কাৰণে ভাল এটা ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি এনে ৱেলকাম হিচাপে আমি সাক্ষাৎ কৰিম, কিন্তু কোনো ধৰণৰ স্মাৰকপত্ৰ প্ৰেৰণ নকৰিম। আমি সাক্ষাৎ কৰিম যদিও আমি তেওঁক আদৰণি জনাৱাৰ কাৰণেহে কৰিম, বাকী আমাৰ মাজত এনেকুৱা কোনো স্মাৰকপত্ৰ দিয়াৰ কাৰণে কোনো পৰিকল্পনা